हाय फ्रेंड, वेलकम बैक टू माय यूट्यूब चैनल। आज के वीडियो कुछ गार्डन के ऊपर होगा। हम लोग जाएंगे तामुलपुर के गार्डन में बैगन। तो चलिए इस वीडियो शुरू करते हैं। माने आज हमार ड्यूटी नहीं कि आज घूरबले फ्री पालू तो इतना बोलक डायरेक्ट गार्डन लई माने गार्डन माने पार्क। अच्छा आহি পাই গেলেও ল'ব লাগে টিকেট। ল'লোঁ 20 টকা 40 টকা দি। প্ৰৱেশ কৰাৰ লগতে দেখিবলৈ পাবা ফুলৰ বাগিচা ৱালৰ কাপে কাপে। গাৰ্ডেনৰ পৰা ফুলৰ চেহেৰাখিনিকে চাই ভাল লাগিছে কিবা। এই ফুলখিনিক চাওকচোন কেনে দেখে, যাতে প্লাষ্টিকৰে বনাই ৰাখিছে এনেই দেখে। ইমান ৰং বিৰংগী বাগিচাত আহিলে কিবা মনতে ফুল ফুটা যেন লাগে ৰে। আমি ডাইৰেক্ট চিধা বগৰী গছৰ তলতে আহিলোঁ ৰেষ্ট ল'বৰ কাৰণে, কাৰণ আমি বহুত দূৰ খোজকাঢ়ি আহিছোঁ সেইবাবে। যেহেতু বগৰীৰ গাৰ্ডেনত আহি পালোঁ তো বগৰী খাই চাবই লাগিব। মোটামুটি বগৰী পুৰি আছে ইয়াত, তো এটা খাই চাওঁ নেকি বগৰী। এই গছজোপাবোৰ ইমান ধুনীয়া ভাল বঢ়িয়া দেখে। এইটো চাওক না, ময়ূৰৰ পাংখা নিচিনা দেখে। बात तो सही है। এইখন চাওক, ইয়াত এখন পৃথিৱী বনাই ৰাখিছে পৃথিৱী। ইয়াৰ ওপৰত মই উঠিম এতিয়া, চাম মই উঠি কিনে। মজা পুৰা ওপৰত উঠিলোঁ দেই। এখন সৰু এখন বস্তুত আৰু এই নিচত আছে নিচত 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 আমি দিন দুপৰীয়া অহাৰ কাৰণে পাৰ্কত কোনো পাৰানিয়ে নাই দেখোন। এতিয়া মই অলপমান হলনিত উঠি চাম। হলনি হলনি মজা। পার্কৰ পৰিৱেশ কেনেকৈ লাগছে? ঠিক আছে না?